guys, welcome back to my channel. বহুত দিন ভিডিও দিয়া নাছিলো। আজি আছো মই পাঠশালাত সেউজীয়াৰে ভৰি পৰিছে। বিভিন্ন গছ লতাই ফুলিব ধৰিছে। এইবোৰ দেখি কৰোনাৰ সংকাৰ মাজতো মানুহ আনন্দিত হৈছে। বুলা ভিডিওটো আৰম্ভ কৰো। এয়া পাঠশালা চহৰ ৰাস্তাৰ দুয়োফালে কেৱল গছ আৰু গছ। এয়া দেখিব পাৰে কৃষ্ণচূড়া ফুলি আছে। দেখিব পাৰে পাঠশালা নগৰ নিম নগৰী স্বীকৃত কেৱল নিমৰ গছ আৰু নিমৰ গছ। ৰাস্তাত মানুহ দেখিবলৈ পোৱা নাই, কেৱল গছ আৰু গছ। দুয়োফালে গছৰ লানি নিচিগা আৰি। এয়া কৃষ্ণচূড়া সৌন্দৰ্য। এইখনে হৈছে পাঠশালা নিম নগৰী। CM সৰ্বানন্দ সোণোৱাল ছাৰে নিম নগৰী ঘোষণা কৰে। যদি আজি ভিডিওটো ভাল লাগে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, বেল আইকনটো ক্লিক কৰি দিয়ক। আপোনাক লগ পাম নেক্সট ব্লগত। থ্যাংকস ফৰ ৱাচিং। বাই।